Hey guys, good morning. Welcome and welcome back to my YouTube channel. আপোনালোকে যদি মোৰ চেনেলৰ প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ লাইক, শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি ৰাতিপুৱা ভিডিওটো ষ্টাৰ্ট কৰিছো। আজি ৰাতিপুৱা কি হয় আপোনালোকক দেখুৱাই থাকিম। তেনেহলে ভিডিওটো বলক ষ্টাৰ্ট কৰো। আমাৰ মেকুৰীটো চকচোন কেনেকৈ শুই আছে একদম মন মাৰি খাবলৈ নোপোৱাৰ নিচিনা একো খাবলৈ নাপায় কিন্তু বহুত চুৰ কৰি খাই পিছে কালি মাংস আনি থৈছিলো এই মেকুৰীজনে খাই মানে উদং কৰি দিলে আমাৰ এই চকচোন কেনেকৈ শুই আছে খাই মেলি কালি বিস্কুট এপেকেটো আনি থৈছিলো এই মেকুৰীজনীয়ে খাই আদায় কৰি দিলে মানে চকচোন আমাৰ বেটিয়ে ইমান ধুনীয়াকৈ পুতলাটোৰ মাজত শুই আছে এই চক মোৰ ফালে চাই আছে ধুনীয়াকৈ খেলি আছে মুখখন অ বেটি এই চক পুতলাটো ইমান ডাঙৰ এই পুতলাটো মানে আমাৰ ভিনি আনি দিছিলে আমাৰ বাইক এই চকচোন এতিয়া মানে তাই শুই আছে ধুনীয়াকৈ খেলি আছে কি মজাকৈ ভৰি মাৰিছে এয়া আজি চাওমিন বনাব লৈছে এয়া দেখিছে এয়া পিয়াজ কাটি লোৱা আৰু এয়া হৈছে গাহৰি মাংস সৰু টুকুৰা টুকুৰি কৰি লৈছে আৰু এয়া আছে বন্ধাকবি আৰু এয়া হৈছে ধনিয়া আৰু এয়া হৈছে চাওমিন আজি আমি চাওমিন খাম তাকে আজি আপোনালোকক দেখুৱাম চাই লওক এইফালে কেৰাহী পাতি থৈছে